এই মুহূৰ্তত এটা ডাঙৰ খবৰ, এটা বিশেষ খবৰ। এবাৰ লখিমপুৰত গেৰুৱা দলৰ এগৰাকী নেতা লখিমপুৰ আৰক্ষীৰ জালত পৰাৰ খবৰ আহি পৰিছে। আমি জনাইছো চাকৰিৰ মুকলি বজাৰ পাতি এবাৰ লখিমপুৰত আটক হৈছে গেৰুৱা দলৰ নেতাগৰাকী আৰু গেৰুৱা নেতাজনৰ ধন দাবীৰ ফোন কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে এতিয়া সামাজিক মাধ্যমত। সেইটো মানে তোমাৰ এতিয়া হ'ব টোটেল 7,000 হা 50,000টো তেনেকে যিগৰাকী মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ স্থিতিৰ গ্ৰহণ কৰাৰ কথা কয়, যিগৰাকী মুখ্যমন্ত্ৰীৰ কাৰ্যকালত কোনো ধৰণৰ দুৰ্নীতিৰ ক্ষেত্ৰত ন' কম্প্ৰমাইজ বুলি কয়, সেইগৰাকী মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ দিনতে সেইগৰাকী মুখ্যমন্ত্ৰীৰ কাৰ্যকাল চলি থকাৰ মাজতে সেই দলৰে একাংশ গেৰুৱা নেতাই এতিয়া মুকলি কৰিছে চাকৰিৰ দামত ক'লা বজাৰ। আৰু অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ দামত পাতিছিল চাকৰিৰ ক'লা বজাৰ আৰু তৃতীয় বৰ্গৰ চাকৰিৰ দামত 5 লাখ আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ দামত 3 লাখ টকা পৰ্যন্ত দাবী কৰাৰ অভিযোগ গেৰুৱা দলৰ নেতাগৰাকীৰ বিৰুদ্ধে। 5 লাখ টকা আৰু 3 লাখ টকা কাক কাক আচলতে দাবী কৰিছিল তাৰ এক বিশেষ ফোন কল ৰেকৰ্ডিংও আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে আৰু সমান্তৰালভাৱে আমি এইগৰাকী নেতাক এই মুহূৰ্তত দেখুৱাইছো, যিগৰাকী নেতাক এবাৰ চিনাকি হৈ থোৱাটো আপোনাৰ বাবে খুবেই প্ৰয়োজন। চাকৰিটো কোন ডিপাৰ্টমেণ্টত? লখিমপুৰতে হ'ব। লখিমপুৰতে হ'ব ন? হেৰি তুমি থাৰ্ড গ্ৰেডত কিমান দিব লাগে বুলি? থাৰ্ড গ্ৰেডৰ চাকৰিটো লখিমপুৰ 5 ন? আৰু ফ'ৰ্থ গ্ৰেডত 3 লাখ ন? আৰু বিতৰ্কিত ফোন কল ৰেকৰ্ডিং লাভ কৰি ক্ষুণ্ণ হৈ পৰিছে বিধায়ক মানৱ ডেকা। শীঘ্ৰেই আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে বিধায়ক মানৱ ডেকাই আৰু বিধায়কগৰাকীৰ বা বিধায়ক মানৱ ডেকাৰ নিৰ্দেশৰ পিছতেই শামছুল হুছেইন ওৰফে ৰাজাক ইতিমধ্যে আটক কৰিছে লখিমপুৰ আৰক্ষীয়ে আৰু তাৰ পিছতে লখিমপুৰৰ গেৰুৱা দলৰ প্ৰতিগৰাকী নেতা কৰ্মীৰ মাজত হৈছেই মই এক পৰিৱেশৰ সৃষ্টি হৈছে, চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।